মাজত আহিছোঁ তোমালোকক চাবৰ কাৰণে। বাইদেৱে কৈছে তোমালোকে মানে খুব সন্তুষ্ট বুলি কৈছে, খুব ভাল ল'ৰা ছোৱালী যিকেইটা আছে খুব ভাল। আমি আহিছোঁ চাবৰ কাৰণে, লগতে তোমালোকক কিবা এটা দি যাব লাগিব। গতিকে দিবলৈ একো নাই, আমি যিখিনি জানো সেইখিনি দিব লাগিব। হয়তো তোমালোকক ছবি শিকাব লাগিছিল, সময় নাই। গতিকে তোমালোকৰ স্কুলত যাতে কামটো থাকি যায়, ছবি এটা থাকি যায়। আজি এইখন যিখিনি পাৰোঁ সন্ধিয়ালৈকে আছোঁ, ছবিখিনি আঁকিম। তোমালোকে সেইখিনিৰ পৰা শিকিবলৈ চেষ্টা কৰিবা আৰু বস্তুখিনি যত্ন কৰি ৰাখিবা। কোনোবা আহিলে দেখা পায় বস্তুখিনি ধুনীয়াকৈ আছে, তোমালোকে দাগ নিদিবা। চকেৰে দাগ দিয়ে, কেতিয়াবা ৰঙেৰে দাগ দিয়ে, পেঞ্চিলেৰে লিখি দিয়ে, একো নিলিখিবা। তেতিয়াহ'লে এই ধুনীয়া থাকিব, যেনেকৈ আছে তেনেকৈ থাকিব, বহুদিন থাকিব। আৰু মাজে মাজে আমি আকৌ আহিম, আহি আকৌ কেতিয়াবা একেদিনা চব কৰিব নোৱাৰোঁ। গতিকে আজি যিখিনি পাৰিম সেইখিনি কৰিম, আৰু নেক্সট যেতিয়া আহিম আৰু নতুনকৈ কিবা এটা